নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আকাশী গংগা। এতিয়া বেছি কথা নকওঁ, আপোনালোকে ক'লো আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে বান্দৰ পোৱালি আছে হলদা গছৰ ওপৰত আছে বান্দৰ এয়া হ'ল আকাশী গংগা শিৱ মন্দিৰ। আমি এতিয়া বৰ্তমান মন্দিৰত প্ৰৱেশ নকৰোঁ, হয়তো মন্দিৰ বন্ধ থাকিব পাৰে। এইপিনে লিয়াবেটি পাপাকৰ লগত পানী আছে। মন্দিৰৰ প্ৰৱেশ দ্বাৰ আৰু এতিয়া এই আছো আকাশী গংগা। এয়া চাওক, আজি মানুহ কম। এই পবিত্ৰ আকাশী গংগা জলপ্ৰপাত আছে হোজাই জিলাত। কালিকা পুৰাণত ইয়াৰ ইতিবৃত্তি জানিবলৈ পোৱা যায় আৰু মই অন্য উৎসৰ পৰা গম পোৱাৰ মতে আপোনালোক সকলোৱে মহাদেৱ আৰু সতীৰ কাহিনী নিশ্চয় শুনিছে। মহাদেৱে সতীৰ মৃত শৰীৰটো লৈ যেতিয়া বিশ্বব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছিল তেতিয়া শৰীৰৰ এটা অংশ এই স্থানতো পৰিছিল বুলি বিশ্বাস আছে আৰু সেইবাবে ইয়াক পবিত্ৰ শক্তিপীঠ বুলি মানি অহা হৈছে আৰু ইয়াৰ শিৱথানখনকো মানুহে বহুত অন্তৰৰ পৰা বিশ্বাস আৰু পূজা কৰি আহিছে। বেছি পানী নিদিব, ফটো মাৰি দিওঁ ৰবা। বেটি এইপিনে চোৱা, দিয়া হাঁহি দিয়া, এইপিনে ঠাণ্ডা হয়। এইয়া কি ধুনীয়া, এয়াই হ'ল আকাশী গংগাৰ পৰিৱেশ। অলপ আগলৈ গৈ লওঁ, আপোনালোকক দেখুৱাম। এইপিনে লিয়া আৰু এনাই, লিয়াই খুব ভাল পাইছে আজি, কাৰণ আজি পানীত নামিবলৈ পাইছে। তাৰপিছত
এয়া হ'ল আকাশী গংগা একেবাৰে কাৰ্বি আংলঙৰ দাঁতিত হোজাই ডিষ্ট্ৰিক্টত অৱস্থিত আপোনালোকে আহিব পাৰে আমি হাওৰাঘাট হৈ পাৰখোৱা ৰোডেদি আহিলোঁ 29 নম্বৰ হাইৱেদি হৈ আপোনালোকক এবাৰ পৰিৱেশটো দেখাই দিছোঁ এইপিনে মন্দিৰৰ পাৰি এইপিনে ভাগৰত বহি আছে মই আগতো আহিছোঁ মাহঁত অহা নাছিল বাবে এবাৰ আহিলে যিহেতু পেহীহঁতৰ ঘৰ একেবাৰে কাষত বুলিবই পাৰি ভনীয়েক দুইজনীয়া এই গতিকে এতিয়া আমি অলপ ফুচকা খাই লওঁ বুলি ভাবিছোঁ এয়া চব এয়া
চাবলৈ নাপাহৰিব লগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক